নমস্কাৰ বন্ধুসকল, আপোনাৰ যদি জিঅ' চিম এখন আছে তেতিয়াহ'লে আপোনালোকে এইটো নিশ্চয় জানে যে 31 ডিচেম্বৰ অৰ্থাৎ আজিৰ দিনটোৰ ভিতৰত আপোনাৰ যিটো জিঅ' প্ৰাইম মেম্বাৰশ্বিপ সেইটো শেষ হোৱাৰ কথা আছিলে। যিটো আপুনি 99 ৰুপিজৰ যিটো ৰিচাৰ্জ কৰিছিলে এক বছৰৰ কাৰণে, সেই ৰিচাৰ্জটো আজি শেষ হোৱাৰ কথা আছিলে। কিন্তু আজি মই আপোনালোকলৈ এটা গুড নিউজ লৈ আহিছোঁ যে জিঅ'ৰ ফালৰ পৰা এটা নিউজ আহিছে, যিটো আপোনাৰ জিঅ' প্ৰাইম মেম্বাৰশ্বিপ সেইটো আজিৰ দিনটোৰ ভিতৰত শেষ নহয়, সেইটো আৰু এবছৰলৈ এক্সটেণ্ড কৰা হৈছে। আৰু এবছৰলৈ আপুনি 99 ৰুপিজৰ যিটো ৰিচাৰ্জৰ বেনিফিট সেইটো আপুনি পাব পাৰিব। তাৰ কাৰণে আপুনি কোনো ধৰণৰ আকৌ নতুনকৈ 99 ৰুপিজৰ ৰিচাৰ্জ কৰিব নালাগে। গতিকে আপুনি জিঅ' প্ৰাইম মেম্বাৰশ্বিপৰ যিখিনি ফেচিলিটি সেইখিনি আকৌ আপুনি এক বছৰৰ কাৰণে অৰ্থাৎ 2019 মাৰ্চ মাহলৈ আপুনি পাই থাকিব। কিন্তু এইটো এক্টিভেট কৰিবলৈ আপুনি কেনেকৈ কি প্ৰচেছত কৰিব লাগিব সেইটোৰ বিষয়ে মই আজি আপোনালোকক ক'ম। তাৰ কাৰণে আপুনি বেলেগ একো নাই, আপোনাৰ যিটো জিঅ' এপ আছে, মাই জিঅ' যিটো এপ আছে, আপোনাৰ মাই জিঅ' এপটো আপুনি খুলিব। মাই জিঅ' যেতিয়া এপটো খুলিব, মাই জিঅ' এপটো খোলাৰ লগে লগে আপুনি এখন এনেকুৱা ধৰণৰ উইণ্ড' এখন পাব, যিখন উইণ্ড'ত আপোনাৰ ক্লিয়াৰলি লিখা আছে যে কংগ্ৰেচুলেশ্যন এক্সটেণ্ডেড জিঅ' প্ৰাইম ফৰ এ ইয়াৰ ফৰ ফ্ৰী। আপুনি এইটো পোৱাৰ পিছত আপুনি যাতে গেট নাওত ক্লিক কৰিব। গেট নাওত ক্লিক কৰাৰ পিছত আপুনি এখন ছেকেণ্ড উইণ্ড' পাব। ছেকেণ্ড উইণ্ড'খনত আপোনাক কোৱা হৈছে যে জিঅ' প্ৰাইম মেম্বাৰশ্বিপ যে আপোনাৰ এক বছৰৰ কাৰণে এক্সটেণ্ড কৰা হ'ল, সেই কথাটো আপোনাক ইয়াতে ক্লিয়াৰলি লিখা আছে যে ইয়াতে এণ্ড উই আৰ এক্সটেণ্ডিং 1 ফুল ইয়াৰ্ছ অফ ছাবস্ক্ৰিপশ্যন এবছলিউটলি ফ্ৰী ফৰ ইউ। এইখন উইণ্ড' পোৱাৰ পিছত আপুনি তলফালে প্ৰচিড বুলি আপুনি কামাণ্ড এটা পাব। প্ৰচিডটোত আপুনি ক্লিক কৰিব। প্ৰচিডটোত ক্লিক কৰাৰ লগে লগে আপুনি ছেকেণ্ড উইণ্ড'খন পাব। ইয়াতে ৰিকুৱেষ্ট ৰেইজ ছাকচেছফুলি, ইয়াতে ক্লিয়াৰলি লিখা আছে যে ৰিকুৱেষ্ট ৰেইজ ছাকচেছফুলি, তাৰমানে আপোনাৰ এক্সটেণ্ড হৈ গ'ল এক বছৰৰ কাৰণে। বাছ আপুনি সেইটো পোৱাৰ পিছত তলত আপুনি পাব ডান বুলি এটা বাটন এটা পাব। ডান বুলি ক্লিক কৰাৰ লগে লগে আপোনাৰ এক বছৰৰ কাৰণে এক্সটেণ্ড হৈ যাব, অৰ্থাৎ 2019 মাৰ্চ মাহলৈকে আপুনি জিঅ' প্ৰাইম মেম্বাৰশ্বিপৰ সুবিধাটো আৰামছে ল'ব পাৰিব। তো এইখিনি আছিলে মূল কথা। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে নিশ্চয়কৈ লাইক কৰক। মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ কৰিব, যাতে আনো এইবিলাক কথা গম পাই। আহিছোঁ, ধন্যবাদ।